আনদিনা দুয়োজনীয়ে টিফিন লৈ যাওঁ, কিন্তু আজি শনিবাৰ যিহেতু দুয়োজনী টিফিন নিনিয়াকৈ আমি বাহিৰতে খালোঁ, পৰঠা আৰু লগতে আমলেট। যেতিয়াৰ পৰা এই জিপে স্কেনাৰবোৰ আহিছে তেতিয়াৰ পৰা কেছ নিজৰ লগত ৰাখিবৰ কাৰণে পাহৰিয়ে গৈছোঁ। বাৰু উইকেণ্ড ষ্টাৰ্ট হ'ল যিহেতু দুয়োজনী ওলালোঁ অকণমান এনেই ফুফু দিবলৈ। আমি প্লেন কৰিছিলোঁ যে আমি ছায়েন্স মিউজিয়ামৰ ওচৰত গৈ পানীপুৰি খাম, কিন্তু গৈ যিহে পানীপুৰিৰ দৃশ্য দেখিলোঁ প্ৰভু, সেইবোৰ নেদেখিলে কিজানি খোৱাই গ'ল হয়, কিন্তু দেখাৰ পিছত যে খাব নোৱাৰি। যিহেতু পানীপুৰি নাপালোঁ সেইকাৰণে দুজনী আইচক্ৰীমকে খাই ল'লোঁ। উইকেণ্ড স্পেচিয়েল। আৰু এইবিলাক মই আহোঁতে যাওঁতে সদায়ে দেখা পাওঁ, আজি ভাবিলোঁ কিনিয়ে লৈ যাওঁ, ৰুমত কেইটামান লগাই দিম। এইবিলাক কিমান? 10 টকা। সেই যে চকুৰ পলকতে হেৰাই যোৱা বস্তুবিলাক দেখিলে কিনো কিনো লাগে, দুটা কিনি ল'লোঁ তাৰে। তাৰপিছত বিশাল গুচি গ'লোঁ, একদম বাহিৰৰ পৰাই চেল লাগিছে। এনেকুৱা ঠাইবোৰত আহিলে লাগতিয়াল বস্তুবোৰৰ কথা পাহৰি যোৱা যায়। আৰু এনেকুৱা বটল এটাৰ অভাৱতেই যে মই ডিটক্স ৱাটাৰ খাই ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে মোৰ ভিউজ অহা বন্ধ হৈছে নেকি বাৰু। ডিটক্স ৱাটাৰ খাব নোৱাৰিলেও কুঁহিয়াৰৰ ৰস একাপকে খাই লৈছোঁ। আজিলৈ ইমানতে এৰিছোঁ, বাই।